হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ভৈৰৱ ব্লগছ। তো মই আপোনালোকক আজি এখন পূজাৰ ভিডিঅ' দেখুৱাম। পূজাখন আমাৰ ঘৰতে হৈছে, মানে একদম ভয় লগা পূজা ভাই। শক্তি পূজা, মা মনসাৰ পূজা বুলি আপুনি ক'ব পাৰে, বিশ্বহৰি পূজা বুলি ক'ব পাৰে আপুনি, নতুবা পদ্মাৱতীৰ পূজা বুলি ক'ব পাৰে। যিয়ে নহওক, বলক এতিয়া দেৰি নকৰোঁ, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, ঘৰত এভাগ মা মনসা পূজা পতা হৈছে আৰু মাৰ মনসা পূজাখন কিয় আৰু কি উদ্দেশ্যত পাতিছোঁ সেইটো বাৰু আপোনালোকক ভিডিঅ'টোৰ মাজভাগতে ক'ম। আৰু এই মাৰ পূজা ভাগত যিসকলে আমাৰ লগতে গাঁৱৰ ডেকা বন্ধুৱে পানী তুলিব যাব আৰু বংশ পৰিয়ালৰ সকলোৱে পূজাৰ আগদিনটোত লঘোণে থাকে, যিহেতু সেইকাৰণে সকলোৱে গধূলি একেলগে হবিজ ভাত খায়। আৰু এই সকলোৱে একেলগে খোৱা সিদ্ধ হবিজ ভাত, যিহেতু আদা নহৰু পিঁয়াজ একো ব্যৱহাৰ নহয়, তো এয়া ঘিৰ লগত আলু বেঙেনা কাচকল পিটিকা আৰু লগতে আদা দি মটৰ বটা। আৰু এয়া বন্ধুসকল, আমি ৰাতিপুৱা 11টামান বজাত নদীত পানী তুলিব যোৱা দৃশ্য। গাঁৱৰ কিছু বন্ধুবৰ্গ, ভাইটি আৰু বংশ পৰিয়াল, জ্ঞাতি। জয় মা মনসা দেৱীক চিন্তে হৰি বল হৰি বল হৰি বল আৰু বলে হৰি বল হৰি বল হৰি বল। আৰু এয়া আমি সকলোৱে একেলগে মা মনসাৰ পূজাৰ বাবে নদীৰ পৰা পানী তুলিব যোৱা দৃশ্য। এয়া আমাৰ গাঁৱৰ বন্ধুসকল আৰু বংশ পৰিয়ালৰ কিছু লোক, জ্ঞাতি আদি সকলোৱে। এই মাৰ পূজাত ব্যৱহাৰ হোৱা অসমৰ লোক সংস্কৃতি, অসমৰ লোকবাদ্য ঢুলীয়া আৰু এই পেঁপাটো কালীয়া বুলি কয়। এয়া হ'ল বন্ধুসকল অসমৰ অন্য এক পৰম্পৰাগত লোক সংস্কৃতি ওজাপালি। আৰু এই ওজাপালি আজিৰ আধুনিক অসমত হয়তো বহুতে নাজানে, কিন্তু মনসা পূজাত, মা মনসাৰ পূজাত এইটো অনিবাৰ্য। আৰু বিভিন্ন এনেকুৱা অনুষ্ঠানত ওজাপালি ঠায়ে ঠায়ে ব্যৱহাৰ হয়। দিয়া ব্ৰাহ্মণে কিবা পূজা পাতি কৰাৰ পিছত আমি সকলোৱে একেলগে নদীত ডুব মাৰি একেডুবে পানী তুলি অনা দৃশ্য। পানী তাতে স্নান কৰিব, হয়তো পূজাত কিবা কৰিব, সেনেকুৱা কিবা। এতিয়া কথাটো হ'ল, মাই ভগৱতী তিনিটা নাম আছে নহয়, নাম তিনিটা আমি জানাত বিষহাৰী বুলি কয়, মা বিষহাৰী, মা মনসা আৰু আগত তিনিটা ঘাট আছে। ঘাট তিনিটা পাৰ হৈ যাওঁতে সদাশিৱে যাওঁতে কৰি দিছে আমাক। ৰ'বা 1 টকা ৰ'বা আছে দিয়াচোন, মানে দিয়া উঠি দিয়াচোন।
আমি মূল পূজা ভাগত পানী তুলি আহিলোঁ আৰু এতিয়া আমাক এই বৰি নিব। আৰু এতিয়া যিটো মূল পূজা ভাগ য'ত মানে ঘট যিটো পানী তুলি আনো ঘটটো প্ৰতিষ্ঠা হ'ব, সেইখিনি ঠাইতে পূৰা আমি গোটেই ছাইডটো 3 পাক এনেকৈ ঘূৰিব লাগিব। আৰু এয়া আমি সকলোৱে পানী তুলি আহি মাৰ ওচৰত আশীষ লৈছোঁ আৰু চাৰিওফালে মাক য'ত আমি প্ৰতিষ্ঠা কৰিছোঁ ঘট প্ৰতিষ্ঠা কৰিছোঁ চাৰিওফালে আমি 3টা পাক ঘূৰিছোঁ, ঘূৰি পেলাই মাৰ ওচৰত আশীৰ্বাদ লৈছোঁ। বন্ধুসকল, এই মাৰ পূজাভাগ কিয় আৰু কি উদ্দেশ্যত পতা হয় মই কৈছোঁ। আমাৰ এই পূজাভাগ বহু পুৰণি, মানে ককাহঁতৰ দিনৰ আগৰ পৰাই, মানে 100 বছৰমান আগৰ পৰাই এইটো এটা মানে এই পূজাখন কৰা হৈছিল। আচলতে কি বংশৰ এটা পৰম্পৰাগত এটা আমাৰ এই পূজাভাগ যদিও আগতে প্ৰতি বছৰে পাতিছিল বুলি আমাৰ দেউতাহঁতে কোৱা মতে যে ককাহঁতে প্ৰতি বছৰে আগৰ পৰা পাতি আছিল, কিন্তু যেতিয়াৰ পৰা বৰ বাবা অৰ্থাৎ বৰদেউতাৰ বিয়াৰ পৰা আচলতে কি কৰে এই পূজাভাগ ল'ৰাৰ বিয়াৰ কেইদিনমান আগত ভাল দিন এটা শুভ দিন এটা চাই এই পূজাভাগ কৰে। আচলতে এই পূজাভাগ কৰাৰ এটাই উদ্দেশ্য, সেইটো হ'ল যাতে বিয়াত কোনো অপয়মংগল নহয়, যাতে তাৰ কাৰণে এই বিয়াত যাতে কোনো অপয়মংগল কোনো যাতে অশুভ শক্তিয়ে যাতে একো কৰিব নোৱাৰে, তাৰ কাৰণে মা বিশ্বাসতী মা মনসাৰ যাতে কৃপা দৃষ্টি থাকে। বন্ধুসকল, এই পূজাভাগ মই মোটামুটি 25 বছৰৰো বেছি হ'ল আচলতে মই দেখিছোঁ। আচলতে খুৰাৰ বিয়াত লাষ্টবাৰ হৈছিল, তাৰপিছত 2021 চনত আমাৰ ল'ৰাৰ বিয়াত হ'ল, 2022 চনত হ'ল আৰু এইবাৰ 2024 চনত হ'ল, আৰু হয়তো 2000 ইমান চনত হয় নাজানো আৰু। আৰু এতিয়া এই পূজাভাগত যিমান ভক্ত আছে সকলোৱে আমি একেলগে শান্তি লোৱাৰ সময় হ'ল, এই শান্তি লোৱাৰ মুহূৰ্ত। ওম নম সিদ্ধি স্বরূপা ওই সিদ্ধি দাওই নম 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 কাশ্যপ কন্যা ওই বরদা ওই নম 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 শঙ্কর কন্যা ওই শঙ্কর ওই নম 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 নাগ ভগিন নৈতে যোগিন নৈশ নম নম নমস্তে নাগবাহিন্য। সন্তুষ্ট হৰি বোল হৰি বোল হৰি বোল হৰি বোল হৰি বোল হৰি বোল। এইটো আপোনালোকে সকলোৱে গমেই পাইছে, এয়া হ'ল শান্তি লোৱাৰ পিছত নিৰ্মালি চিৰ্মালি লোৱাৰ পিছত পদজল।
নামটো ললিবা সর্বত্র শুভানি সন্তু সুভাগ্যার্থম নির্মলম শিরসধৈর্যং মহাভারতগুণাসনম এতিয়া ঘৰত বিসৰ্জন দিব যোৱা সময়খিনিত নদীত আৰু সদৌ শেষত বন্ধুসকল মোৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে মোৰ ইউটিউব চেনেল ভৈৰৱ ব্লগ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় হিন্দ জয় ভাৰত জয় অসম